আৰু এই ফলাফলটো দিয়াৰ পিছত বহুতৰ মনত এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰে কেতিয়া ঘোষণা হ'ব ৰাজ্যৰ ফলাফলসমূহ, কেতিয়া ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। চূড়ান্তভাৱে আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী। মাজত কেৱল মাত্ৰ কেইটামান দিন আৰু অপেক্ষা কৰিব নালাগে। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টক লৈ অপেক্ষা কৰিব নালাগে। চলিত মাহতে ঘোষণা হ'ব মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল, এই ঘোষণা মুখ্যমন্ত্ৰীৰ। বহুতৰ মনত এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেবাই সম্পূৰ্ণ ব্যৱস্থা লৈছে। চলিত মাহ অৰ্থাৎ মে মাহৰ শেষৰ ভাগত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, এইটো চূড়ান্তভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। সেৱা বৰ্ডৰ ফালৰ পৰা সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত সেৱাৰ অফিচিয়েল ৱেবছাইট sevaonline.org লগতে মোবাইল এপ্লিকেশ্যন আৰু SMS ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণা মে মাহৰ শেষৰ ভাগতে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, অৰ্থাৎ মে মাহৰ 31 তাৰিখৰ পূৰ্বেই ঘোষণা কৰিব সেৱা বৰ্ডৰ ফালৰ পৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল, অৰ্থাৎ মে মাহৰ হয়তো 29 তাৰিখ অথবা 30 তাৰিখত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট? মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰত ইতিমধ্যে ক্লিয়াৰিফিকেশ্যন দিলে মুখ্যমন্ত্ৰীয়ে। তেনেহ'লে কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট? হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত কাউন্সিল বৰ্ডৰ ফালৰ পৰা সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চেক কৰিব পাৰিব আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট hsc.nic.in, সেই ৱেবছাইটৰ জৰিয়তে লগতে প্লে ষ্টৰত থাকিব মোবাইল এপ আৰু এছএমএছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে চেক কৰিব পাৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত যিহেতু ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, মে মাহৰ শেষ ভাগত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। এই ক্ষেত্ৰত ক'ব পাৰি যে জুন মাহৰ প্ৰথম সপ্তাহ অথবা মে মাহৰ শেষ সপ্তাহতেই ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। কিয়নো যিহেতু মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী দুয়োখন পৰীক্ষাৰ ৰিজাল্ট প্ৰত্যেক বছৰে একে সময়তে ঘোষণা কৰে, সেই ক্ষেত্ৰত ক'ব পাৰি যদি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মে মাহৰ শেষ ভাগতে ঘোষণা হয় তেনেহ'লে মেট্ৰিক পৰীক্ষাৰ পিছতেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ পিছতেই ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত ফাইনেল তাৰিখ এতিয়ালৈকেও ক্লিয়াৰিফিকেশ্যন কৰা নাই আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ ফালৰ পৰা। ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক যাতে আপোনাৰ বন্ধুবৰ্গ এই সম্পৰ্কত অৱগত হ'ব পাৰে। আৰু যদি টপ আইডিয়া প্ৰ চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব।